Apunde gare baba. Guru pispale. So hey everyone, welcome back again to this channel Khorubha. মানে আজি ভাবিছো মানে লগৰ একজনৰ মানে ডিউ 200 আছে ন BS3 মডেল একদম বম গাড়ী হয় কিন্তু আগতে মানে বহুত চলিছিল ডিউক কিন্তু এতিয়া মানে নতুন ওলাই গল না সাউন্ডটো কিবা ইমান ভাল নহয় আজিকালি ডিউকৰ কিন্তু আগৰ ডিউকৰ মানে সাউন্ডটো কি কম আর গাইস একদম টাকাচাক এন্ড বাইকখন হল এইখন এন্ড একদম ধুনীয়া হৈছে বাইকখন মানে পুৰানি হ'ব পাৰে কিন্তু পাৱাৰ তামাম আছে কিন্তু মই এতিয়া অলপ পিছত টেষ্ট ড্ৰাইভ এটা ল'ম সো টেষ্ট ৰাইট ইয়েস ওকে সো হেনেকুৱা ল'ম মানে চলাই চাম আৰু মানে ইয়াতে প্ৰবলেম আছে এইখন গাড়ীত কিছুমান কিন্তু সেইকেইটা এনৰ প্ৰবলেম হয় আপোনাৰ ইয়াৰে মিটাৰটো অলপ মানে ভিতৰত মানে নাৰিকল পৰি না কিবা পৰি বলে ফাটি গৈছে একদম বাকি বেলেগ ইমানটা প্ৰবলেম নাই এফালে এই জাম্পাৰটো এইটো বেয়া হৈছে একদম বাকি এইটো টায়াৰটো অলপ মানে চেঞ্জ কৰিব লগা আছে কাৰণ গ্ৰিপ ইমান নাই বাৰ্ণাউট মাৰোতে পুৰা একদম গুচি গৈছে গাড়ীখন বাকি এতিয়া হেলমেটত লগাই ল'ম মই এতিয়া এই 12 মিনি এতিয়া মানে টেষ্ট ড্ৰাইভ এটা কৰি আহো এণ্ড চাই থাকক কি এক্সপিৰিয়েঞ্চ কৰোঁ এণ্ড আপোনালোকক কওঁ মানে মই ডিউক 200 চলা নাছিলোঁ কাৰণ BS3 মডেল ন তো চলা নাছিলোঁ চ' এতিয়া কলা বিন্দাছ একদম ফিটিং কৰি ল'লোঁ হেলমেটত এতিয়া অলপ আগত যাই আহোঁ চ' বিন্দাছকৈ য়েছ ষ্টাৰ্টিং অ'কে ব'লা এতিয়া यही नहीं अभी और सुनिए आरपीएम साउंड एकदम बढ़िया মানে ইয়াৰ অলপমান প্ৰব্লেম এটা হৈ আছে এই মানে গিয়াৰ শিফটিঙত মানে উল্টা হৈছে ইয়াৰ চ' অলপ মানে উল্টা লাগে তাতে এতিয়া অলপ ঘূৰো পিছফালে এণ্ড মই লাইফত চলা নাছিলোঁ ডিউক কিন্তু আজি চলালোঁ আৰু এক্সপিৰিয়েঞ্চটোও কৈ দিলোঁ বম লাগিছে কিন্তু গাইজ এণ্ড ইয়াৰ মিটাৰ দা কিন্তু চ' একো নাই মিটাৰ বেয়া হ'লে একো নাই তেল চেল চব গম পায় এণ্ড ধুনীয়া এণ্ড মোৰ ভিতৰত মানে কিবা এটা বস্তু লাগিল এতিয়া ধুনীয়া একদম বঢ়িয়া পিকআপ কিন্তু তামাম আছে দেই গাইজ পুৰানি হ'ব পাৰে কিন্তু পিকআপ তামাম এণ্ড বঢ়িয়া চ' এতিয়া ধুনীয়াকৈ চলাই আহিলোঁ কিন্তু একদম মস্ত ত' গাইজ এতিয়া মানে সৰুকৈ এটা RPM দি দিওঁ মানে একদম বঢ়িয়াকৈ BS3 পুৰা RPM চাউণ্ডটো শুনিছে মই মানে শুনা নাছিলোঁ RPM চাউণ্ড এতিয়া মানে বঢ়িয়াকৈ শুনিম এণ্ড পুৰা ষ্টক এক্সজছৰ চাউণ্ড শুনাম আপোনালোকক গাইজ পুৰা ষ্টক এক্সজছ য়েছ আপুনি গাৰে বাবা দিচোন দি লাগে চ' গাইজ স্মল ৰিভিউটো চাই কেনে লাগিল আৰু অলপ এক্সপিৰিয়েঞ্চ এটা লৈ ল'লোঁ মই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব এণ্ড মই ভাবিছোঁ যদি পাৰোঁ পিছত ছেকেণ্ড হেণ্ড এটা মানে এনেকুৱা ডিউক চিউকে কিবা লৈ ল'ম এণ্ড হাইপাৰ ৰকেট কিন্তু হাইপাৰে কিন্তু একদম বঢ়িয়া আজি মানে টাইম পোৱাতে মানে এটা সৰুকৈ স্মলকৈ বনাই দিলোঁ আৰু এতিয়া মানে আৰু বিশেষ একো নাই আমি এতিয়া ৰাইডত যাম মানে একদিনতে দুটা ভিডিঅ' বনাইছোঁ এটা স্মলকৈ এটা ডিউক 200ৰ মানে ৰিভিউ এটা দি দিলোঁ এণ্ড এতিয়া আমি পুৰা একদম টিমত ৰাইডত যাম চ' আজিলৈ ইমানতে সামৰিছোঁ এইটো ভিডিঅ' বাই টাটা এণ্ড সৰু ভাই সেইটোতো জানে কি চ'